Hello everyone. চৰকাৰী চাকৰি কৰিব বিচৰা সকলৰ বাবে লৈ আহিছোঁ নতুন ভেকেন্সি খবৰ আৰু এই ভেকেন্সিবোৰ ওলাইছে ৰেগুলাৰ ফালৰ পৰা মাল্টিপল পদৰ চাকৰি ওলাইছে 10 পাছ ITI পাছ কৰা সকলৰ পৰা আৰম্ভ কৰি BSc পাছ কৰালৈকে বা যদি ডিপ্লোমা আপোনালোকে কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব এই পোষ্টবোৰত কি পোষ্ট ওলাইছে কোনটো পোষ্টৰ এগেইনষ্টত কি ৰিকুৱাৰমেণ্ট লাগিব বা এপ্লাইৰ এজ কিমান কি পোষ্টৰ এনেকুৱা ধৰণৰ চেলাৰি হ'ব এই সকলোবোৰ আজিৰ ভিডিঅ'ৰ মাধ্যমত জনোৱা হ'ব ফ্ৰেণ্ডছ RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এটি শ্বৰ্ট নটিচ প্ৰকাশ কৰা হৈছে য'ত 6585টাকৈ পোষ্টৰ বাম্পাৰ ভেকেন্সিৰ কথা ঘোষণা কৰা হৈছে এডভাৰ্টাইজমেণ্ট যিটো নটিচ CEN 2026 যাৰ জৰিয়তে ইতিমধ্যে বহুতো পোষ্টৰ চাকৰি ওলাইছে সেই একেখন নটিচকে কণ্টিনিউ কৰি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এই সকলোবোৰ ভেকেন্সি মুকলি কৰা হৈছে বন্ধুসকল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যি শ্বৰ্ট নটিচ জাৰি কৰা হৈছে তাত টেকনিচিয়ান গ্ৰেড 1 আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্ট ওলাইছে আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যোৱা যায় তেন্তে এজ লিমিটৰ ক্ষেত্ৰত টেকনিচিয়ানৰ ক্ষেত্ৰত মিনিমাম এজ হৈছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 33 ইয়াৰ্ছ আনহাতে টেকনিচিয়ান গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম এজ হৈছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 30 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যনৰ কথা ক'বলৈ গ'লে OBCৰ ক্ষেত্ৰত 3 বছৰ SC ক্ষেত্ৰত 5 বছৰ আৰু PWD ক্ষেত্ৰত 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া গৈছে আৰু এইটো দুইটাৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব অৰ্থাৎ টেকনিচিয়ানৰ ক্ষেত্ৰত টেকনিচিয়ান গ্ৰেড 1ৰ ক্ষেত্ৰত মেক্সিমাম এজটো হ'বগৈ OBCৰ কাৰণে 36 ইয়াৰ্ছ আৰু SC কাৰণে 38 আৰু যি PWD কেটেগৰীৰ ব্যক্তিসকল আছে তেওঁলোকৰ কাৰণে হ'ব 43 ইয়াৰ্ছ আনহাতে টেকনিচিয়ান গ্ৰেড 3ৰ ক্ষেত্ৰত যদি মেক্সিমাম এজ হ'ব OBCৰ কাৰণে সেইটো হ'ব 33 SC কাৰণে 35 আৰু PWD কেটেগৰীৰ কাৰণে হ'বগৈ 40 ইয়াৰ্ছ আৰু যিটো এজ কাউণ্ট কৰিব সেইটো অফিচিয়েল নটিচখনত কোৱা হৈছে যে সেই এজটো কাউণ্ট কৰিব আপ টু 1st of July 2026 এপ্লাই ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC আৰু EWS 500 টকা পে' কৰিব লাগিব আনহাতে ST SC আৰু PWD সকলে 250 টকা পে' কৰিব লাগিব পে'মেণ্টৰ মোডটো হৈছে অনলাইন পে'মেণ্ট অনলাইন এপ্লাই কৰোঁতে জেনেৰেল OBC যি পে'মেণ্ট কৰিব তাৰ পৰা 400 টকা এক্সামত এপিয়াৰ হ'লে ৰিফাণ্ড পাই যায় আনহাতে ST SC OBC সকলে এপ্লাই কৰোঁতে যি 250 টকা পে' কৰিব লাগিব সেইটো টকা তেওঁলোকে সম্পূৰ্ণৰূপে ৰিফাণ্ড পাই যাব যেতিয়াই তেওঁলোকে এক্সামত এপিয়াৰ হ'ব গতিকে আপোনালোকে যদি পৰীক্ষাত বহে তেহে কিন্তু টকাটো ৰিটাৰ্ণ পাব পৰীক্ষাত নবহিলে টকাটো ৰিফাণ্ড নাপায় পোষ্ট ৱাইজ যদি চেলাৰী কথা কোৱা যায় তেন্তে টেকনিচিয়ান গ্ৰেড 1ৰ ক্ষেত্ৰত ষ্টাৰ্টিং যি ইনিচিয়েল পে'টো দিয়া গৈছে 29,200 আনহাতে টেকনিচিয়ান গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম যিটো ইনিচিয়েল পে' আছে সেইটো হৈছে তোমাৰ আপোনালোকৰ 19,900 ইয়াত অৱশ্যে তেওঁলোকে PF DA মেডিকেল এলাউঞ্চেছ হাউচ ৰেণ্ট এনেকুৱা ধৰণৰ বিভিন্ন সা সুবিধা লাভ কৰিব যাৰ ফলত তেওঁলোকৰ দৰমহাটো বহুত বাঢ়ি যাব এই সুবিধাবোৰ পোৱাৰ লগতে আমি সকলোৱে জানো যে ৰেলৱে এমপ্লয়ীসকলে ভৱিষ্যতে সন্তানৰ পঢ়া শুনাৰ খৰচ লগতে অহা যোৱা ফ্ৰীতে অহা যোৱা কৰিব পাৰিব এই RRB ফালৰ পৰা যিটো অফিচিয়েল শ্বৰ্ট নটিচ জাৰি কৰিছে তাত কিছুমান ইম্পৰ্টেণ্ট পইণ্টছো এপ্লাই কৰাৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট পইণ্টছ কিছুমান কোৱা হৈছে সেই পইণ্টছবোৰ বুজি নাপালে কিন্তু এপ্লিকেশ্যনখন কেঞ্চেল হ'ব পাৰে গতিকে সেই পইণ্টছবোৰ মই অলপমান বুজাই দিব চেষ্টা কৰিছোঁ Point number 1 কৈছে each candidate is allowed to apply to only one RRB for a specified pay level and only one common online application for any or all of the notified posts within the pay level অৰ্থাৎ এজন ক্যান্ডিডেটে এটা স্পেচিফাইড পে লেভেলত এপ্লাই কৰিব খুজিলে তেওঁ যিকোনো RRB জোনত সেই নিৰ্দিষ্ট পে লেভেলত এটা পোষ্টতহে এপ্লাই কৰিব পাৰিব মানে যদিহে তেওঁ বেলেগ এটা সাপোজ ধৰিলা টেকনিচিয়ান গ্ৰেড 1ত এপ্লাই কৰিব বিচাৰিছে তেন্তে যদি গুৱাহাটীত এপ্লাই কৰা তোমালোকে তে গুৱাহাটীত সেই এটা পোষ্টতহে এপ্লাই কৰিব পাৰিবা কিন্তু সেই একেটা পোষ্টৰ এগেইনষ্টত তোমালোকে যদি এপ্লাই কৰোঁ যদি লক্ষ্ণৌতো এপ্লাই কৰা ক'ৰবাত এপ্লাই কৰা তেনেকুৱা ক্ষেত্ৰত এপ্লাই কৰিব পাৰিবা কিন্তু গুৱাহাটী ক্ষেত্ৰত এপ্লাই কৰিব পাৰিবা তেনে নিৰ্দিষ্ট জোনত এপ্লাই কৰিলে সেই এটা পে লেভেলতহে এপ্লাই কৰিব পাৰিবা আৰু এইখন এখন কমন ফৰ্মহে হ'ব পইণ্ট নম্বৰ 2ত কৈছে A separate application must be submitted for each pay level. প্ৰতিটো পে লেভেলৰ কাৰণে অৰ্থাৎ প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত যি এপ্লাই কৰিবা সেই এপ্লাই কৰাৰ ক্ষেত্ৰত সেপাৰেট কৈ এপ্লাই কৰিব লাগিব ধৰি লোৱা গুৱাহাটী ক্ষেত্ৰতে হওক বা বেলেগ এটা ক্ষেত্ৰতে হওক ভুৱনেশ্বৰতে হওক আহমেদাবাদত এপ্লাই কৰিলে কোনোবাজন কেণ্ডিডেটে তেতিয়াহ'লে তেওঁ যি টেকনিচিয়ান গ্ৰেড 1 সিগনেল
আৰু টেকনিচিয়ান গ্ৰেড 3 এই দুটা পোষ্টত এপ্লাই কৰিছে তেন্তে তেওঁ ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব, এখনতে এপ্লাই কৰিব নোৱাৰিব। Point number 3, candidates are strongly advised to verify their primary details using Aadhaar during fill of online application in order to avoid inconvenience and delays due to specified detailed scrutiny at every stage of scrutiny process for non-Aadhaar verified applications. গতিকে কৈছে যে এপ্লাই কৰাৰ আগতে নিজৰ যিবোৰ আধাৰ ডিটেইলছ আছে তাক ভেৰিফাই কৰি ল'ব দিছে, কাৰণ বিভিন্ন সময়ত বিভিন্নবাৰ তেওঁলোকে ভেৰিফাই কৰি থাকিব, আৰু তেতিয়া যদি তোমালোকৰ এই ডকুমেণ্টছত কিবা খেলি মেলি পায়, অৰ্থাৎ আধাৰ ডিটেইলছত কিবা খেলি মেলি পায়, তেন্তে অসুবিধাৰ সৃষ্টি হ'ব। পইণ্ট নম্বৰ 4ত কৈছে ইন অৰ্ডাৰ টু এচিভ ছাকচেছফুল ভেৰিফিকেশ্যন ইউজিং আধাৰ নেম এণ্ড ডেট অফ বাৰ্থ in Aadhaar shall be got updated to match 100% with the full name and date of birth available in 10th class birth certificate. Similarly, Aadhaar needs to be updated with latest photo and latest biometrics, fingerprint and its iris before filling the online application. অৰ্থাৎ 10th পাছ চাৰ্টিফিকেটত থকা নাম আৰু ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ডত থকা নাম আৰু ডেট অফ বাৰ্থ একে হ'ব লাগিব। যদি কিবা খেলি মেলি আছে তেন্তে 100% মিলাইহে এপ্লাই কৰিব লাগিব, মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা কোৱা হৈছে, নহ'লে এপ্লিকেশ্যনখন কেঞ্চেল হৈ যাব পাৰে। একেদৰে তোমালোকে নিজৰ বায়'মেট্ৰিক্স আৰু ফটোখনো আপডেট কৰি লওক, কাৰণ বহুতৰে কি হয় আধাৰ কাৰ্ড কেতিয়াবাই দিয়া আছিলে ফটো, সেই ফটো যদি পুৰণা হৈ আছে তেন্তে তাকো আপডেট কৰি ল'ব। পইণ্ট নম্বৰ 5ত কৈছে that notification is purely indicative in nature, issued solely for the purpose of keeping prospective candidates informed about the forthcoming centralized jobs and to be in readiness with necessary certificate and documents required for applying. It is also clarified that all terms, conditions, eligibility criteria, procedures and other requirements governing the recruitment shall be strictly as per detailed CEA number 02/2026 along with any correndum which may be issued from time to time, which will be published exclusively on the official websites of all RRBs listed below. অৰ্থাৎ এই নটিছখন কেৱল কেণ্ডিডেটসকলক ইনফৰ্মেশ্যন দিবৰ কাৰণেহে RRBৰ ফালৰ পৰা মুকলি কৰা হৈছে, আৰু যাতে কেণ্ডিডেটসকলে নিজকে সাজু কৰিব পাৰে। ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন বা তথা বিভিন্ন তথ্যসমূহ কি লাগিব সেইবোৰৰ বিষয়ে ডিটেইল এডভাৰটাইজমেণ্টৰ জৰিয়তে বিভিন্ন RRBৰ জ'নেল অফিচবোৰ যিবোৰ ৱেবছাইট আছে তাতে জনোৱা হ'ব বুলি এই নটিছখনত ক্লিয়াৰলি কোৱা হৈছে। টেণ্টেটিভ ছিলেকশ্যন প্ৰচেছ আছে, যাৰ জৰিয়তে কেণ্ডিডেটসকলৰ মাজৰ পৰা বাছনি কৰা হ'ব। সেইকেইটা হৈছে CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হ'ব, নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু তাৰপাছত মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু তাৰ জৰিয়তে তাৰপাছতে ফাইনেল মেৰিট লিষ্টখন বনোৱা হ'ব। ডিয়াৰ ফ্ৰেণ্ডছ, তোমালোকে এপ্লাই কৰোঁতে যিবোৰ ডকুমেণ্টছ তোমালোকক লাগিব সেইবোৰ হৈছে ফাৰ্ষ্ট অফ অল আধাৰ কাৰ্ড, তাৰপাছত 10th ক্লাছ 10 অৰ্থাৎ এডমিট কাৰ্ড, 10th মাৰ্কশ্বিট, ITI পাছ চাৰ্টিফিকেট য'ত এইটো প্ৰযোজ্য হয়, BSc পাছ চাৰ্টিফিকেট, তাতো যি পোষ্ট ৱাইজ ই প্ৰযোজ্য হ'ব, অৰ্থাৎ সকলো পোষ্টত নালাগে। নেক্সট ডিপ্ল'মা অফ ৰিলিভেণ্ট ফিল্ড, সেই একেটা কথাই যে তেওঁলোকৰ ক্ষেত্ৰতো য'ত প্ৰযোজ্য হয় তাতহে যিটো পোষ্টত লাগে সেই তাতহে এইটো লাগিব। তাৰপাছত মোবাইল নম্বৰ আধাৰ লিংক বুলি কোৱা হৈছে, অৰ্থাৎ আধাৰ নম্বৰৰ লগত যিটো তোমালোকৰ মোবাইল নম্বৰ লিংক হৈ আছে সেইটো বিচাৰিছে। ইমেইল ID সেইটো এটা এক্টিভ হ'ব লাগিব, তাতে এখন ইনফৰ্মেশ্যনবোৰ আহি থাকে, ফটো আৰু ছিগনেচাৰ। ফ্ৰেণ্ডছ, টোটেল 6565টা পোষ্টৰ ভেকেঞ্চি ওলাইছে, তাৰ ভিতৰত টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত 323টা পোষ্ট, আনহাতে টেকনিচিয়ান গ্ৰেড 3 6242টা পোষ্ট, অৰ্থাৎ অল টোটেল 6565টা পোষ্ট ওলাইছে। আৰু এইবোৰৰ ক্ষেত্ৰত যিবোৰ ইম্পৰ্টেণ্ট ডেটছ আৰু ডিটেইলছ আছে সেইবোৰ আমি ইয়াতে আলোচনা কৰোঁ হা। অফিচিয়েল যিটো নটিছ নাম্বাৰ হৈছে সেইটো আগৰটোৱে আছে CEN/02/2026। অপেনিং ডেট অফ এপ্লাই হৈছে 30th জুন 2026, অৰ্থাৎ জুন মাহৰ লাষ্ট একেবাৰে শেষৰ দিনটোত এপ্লাই ষ্টাৰ্ট হ'ব। লাষ্ট ডেট অফ এপ্লাই যিটো আছে 29th জুলাই 2026, অৰ্থাৎ 29 জুলাইৰ শেষ অন্তিম দিন, ৰাতি 11:59লৈকে পাৰিবা, 12 বাজিলে নোৱাৰিবা এপ্লাই কৰিব। মোড অফ এপ্লাই যিটো আছে সেইটো আমাৰ অনলাইন হ'ব। অফিচিয়েল যিটো ৱেবছাইট হৈছে সেইটো হৈছে rrcb.gov.in, আৰু এক্সাম ডেট এতিয়ালৈকে ডিক্লেয়াৰ কৰা হোৱা নাই। এপ্লাই লিংক আৰু এডভাৰটাইজমেণ্টটো ভিডিঅ' ডেছক্ৰিপশ্যনত উল্লেখ কৰা আছে, চাই ল'ব পাৰিব।
থেংক ইউ।